हेलो गाइज वेलकम टू आवर यूट्यूब चैनल। आशा करो सभी चागे भाले आछे। बंधु बान्धवीসকল আজি আমি আলোচনা কৰিব আহিছোঁ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 পদ ওলাইছে অসমত। হয় কিছুমান বিভাগত গ্ৰেড 3 আৰু গ্ৰেড 4 পদ ওলাইছে। তো কি সমূহ পদ ওলাইছে গোটেইখিনি বস্তু আমি চাবলৈ আহিছোঁ। তো ভিডিওটো লাষ্টলৈকে চাই থাকিব আৰু যদি আমাৰ চেনেলটো নতুন হৈছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব। তো বন্ধু বান্ধৱীসকল বিএন কলেজ ধুবুৰী ৰিক্ৰুটমেণ্টত ওলাইছে 8টা গ্ৰেড 3 আৰু গ্ৰেড 4 পদ। হয় বিএন কলেজ ধুবুৰীত ওলাইছে 8টা গ্ৰেড 3 আৰু গ্ৰেড 4 পদ আৰু এইফালে জিবি কলেজ যোৰহাটত ওলাইছে 5টা গ্ৰেড 3 আৰু গ্ৰেড 4 পদ। তো এই পদসমূহৰ কাৰণে এলিজিবিলিটি কি লাগিব, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, দৰমহা কিমান হ'ব, গোটেইখিনি বস্তু আমি আহক চাই লওঁ। তো প্ৰথমে চাই লওঁ বিএন কলেজ ধুবুৰী ৰিক্ৰুটমেণ্ট 2022 গ্ৰেড 3 পদসমূহ। তো আপোনালোকে ইয়াত চাব পাৰিছে বিএন কলেজ ধুবুৰীত ইজ এ ৰিলিজ এণ্ড এমপ্লয়মেণ্ট নটিফিকেশ্যন দ্য ৰিক্ৰুটমেণ্ট এট গ্ৰেড 3 এণ্ড গ্ৰেড 4 ভেকেঞ্চি। বিএন কলেজ ধুবুৰী ইণ্টাৰেষ্টেড এলিজিবল কেণ্ডিডেট মে এপ্লাই। তো আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো এপ্লাই প্ৰচেছটো কাৰণে বচাক প্ৰথমে বিএন কলেজ ধুবুৰীত কি পদ ওলাইছে চাই লওঁ আমি আহক। তো বিএন কলেজ ধুবুৰীত ওলাইছে প্ৰথমে লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 3 পদ হয়তো এটা পোষ্ট আছে। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে, গ্ৰেজুৱেট হ'ব লাগিব আৰ্টছ কমাৰ্চ বা আপোনালোকে ছায়েন্সত আৰু উইথ এ ডিপ্ল'মা অৰ চাৰ্টিফিকেট কোৰ্চ অফ কম্পিউটাৰ অপাৰেশ্যন অফ মিনিমাম 3 months ডিউৰেশ্যন। আপোনালোকে কমচে কম 3 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। আপোনালোকে 3 মাহত কমপ্লিট কৰা কম্পিউটাৰ চাৰ্টিফিকেট লাগিব, তেতিয়া আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ 3 months কম্পিউটাৰ কোৰ্চৰ চাৰ্টিফিকেট আছে তেতিয়া আপুনি ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে। তাৰপিছত গ্ৰেড 4 পদ ওলাইছে 7টা, এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ লাগে, 8 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এজ লিমিট কিমান লাগে চাওক, মেক্সিমাম এজ আপোনালোকৰ 40 দিছে, মিনিমাম আপোনালোকে 18 তো এজ আছে আপোনালোকৰ। তো এপ্লাই কেনে কৰিব, দ্য এপ্লিকেশ্যন এলং উইথ দ্য ডকুমেণ্টছ আপোনালোকৰ এটা ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকৰ ডকুমেণ্ট সৈতে ড্ৰাফ্ট অফ ₹400 গ্ৰেড 3 কাৰণে 400 ড্ৰাফ্ট হ'ব আৰু গ্ৰেড 3 কাৰণে গ্ৰেড 3 কাৰণে 400 আৰু গ্ৰেড 4 কাৰণে আপোনাৰ 300 ড্ৰাফ্ট কাটি পেলাই প্ৰিন্সিপাল অফিচ বিএন কলেজ ধুবুৰীত SBI কৃষ্ণকান্তন ব্ৰাঞ্চ ধুবুৰীত আপোনালোকে এইটো 15 দিনৰ ভিতৰত আপোনালোকে পঠিয়াব লাগিব। তো আপোনালোকে যদি ডাকত পঠিয়াই তথাপিও পোষ্টত পঠাব ল'ব, নিজে গৈ আপোনালোকে দি আহিব পাৰিব। এনেকৈ আপোনালোকৰ এইটো আপোনালোকৰ এপ্লাই প্ৰচেছটো হ'ব। তাৰপিছত চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ এক্সাম বেচিছ হ'ব, তাৰপিছত আপোনালোকৰ এক্সাম হ'ব, তাৰপিছত আপোনালোকৰ চিলেকশ্যন হ'ব। তো নেক্সট যিটো ৰিক্ৰুটমেণ্ট ওলাইছে আমি এইটো আহি চাই লওক। তো JB কলেজ যোৰহাটত ওলাইছে নেক্সট ৰিক্ৰুটমেণ্টটো 5টা গ্ৰেড পদৰ কাৰণে। তো এইটো চাই লোৱা হওক। তো JB কলেজ ৰিক্ৰুটমেণ্ট আপোনালোকৰ যোৰহাটত ওলাইছে এইটো JB কলেজ ৰিক্ৰুটমেণ্টত 5টা গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ আছে। তো প্ৰথম জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 3 পদ এইটো নাম্বাৰ অফ পোষ্ট কেইটা আছে চাওক। এটা এডুকেশ্যন কোৱালিফিকেশ্যন লাগে, আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব, আৰ্টছ বা ছায়েন্সত ডিপ্ল'মা থাকিব লাগিব, আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব মিনিমাম 3 monthsৰ, তেতিয়া আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। মিনিমাম দৰমহা আপোনালোকৰ ষ্টাৰ্ট হয় 24,000ৰ পৰা গ্ৰেড 3 পদৰসমূহৰ আৰু গ্ৰেড 4 পদৰ ষ্টাৰ্ট হ'ব আপোনালোকৰ 21,000ৰ পৰা ষ্টাৰ্ট হ'ব আপোনালোকৰ ইয়াৰ দৰমহাটো। বহুত ভাল দৰমহা হয়। আৰু গ্ৰেড 4ৰ কাৰণে ইয়াত পদ ওলাইছে 4টা, এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ লাগে আপোনালোকৰ, 8 পাছ হ'লে এপ্লাই কৰিব পাৰিব আপোনালোকে। তো 18ৰ পৰা আপোনালোকৰ বয়সৰ সময়সীমা আছে 40 বছৰলৈকে, মেক্সিমাম এজ 40 years আছে আপোনালোকৰ, 18 বছৰ আপোনালোকৰ কম। তো আপোনালোকে দ্য কেণ্ডিডেটছ মাষ্ট হেভ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট এণ্ড মাষ্ট হেভ এ প্ৰেজেঞ্চিয়েল লোকেল লেংগুৱেজ। PRC থকাব লাগিব আপোনালোকে আৰু লোকেল লেংগুৱেজ জানিব লাগিব ইয়াৰ এপ্লাইৰ কাৰণে। তো এপ্লাই কেনেকৈ কৰিব আপোনালোকে, এপ্লিকেশ্যন উইথ ৰিলিভেণ্ট ডকুমেণ্টছ এলং উইথ এ ডিমাণ্ড ড্ৰাফ্ট নন ৰিফাণ্ডেবল ₹500 ফৰ ইচ কেটেগৰী কেণ্ডিডেটছ অফ ফেভাৰ অফ প্ৰিন্সিপাল JB কলেজ যোৰহাট পেয়েবল অফ ষ্টেট বেংক অফ ইণ্ডিয়া। আপোনালোকে গোটেইখিনি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ডকুমেণ্টৰ সৈতে আপোনালোকে এইটো আপোনালোকে ₹500 ড্ৰাফ্ট কাটি পেলাই যিটো প্ৰিন্সিপাল অফিচ আছে JB কলেজ যোৰহাট তাত আপোনালোকে ড্ৰাফ্ট কাটি পেলাই পঠাব লাগিব। তো ইয়াত বেংকৰ যিটো IFC নম্বৰ দি দিছে তো ড্ৰাফ্টৰ কাৰণে। তো 15 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। প্ৰিন্সিপাল JB কলেজ অট'নমাছ যোৰহাট আছাম পিন ইমান দিছে ইয়াৰ এড্ৰেছটো। তো ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিব লাগিব। তো আপোনালোকে পোষ্ট হিচাপে পঠাব পাৰে, আপোনালোকে গৈ ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে। তো ইয়াৰ যিখিনি এডভাৰটাইজমেণ্ট লিংকসমূহ আছে মই মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। চ' গ্ৰেড 3 আৰু গ্ৰেড 4 পদ হয়, বহুত ভাল পদ হয়, ইয়াৰ দৰমহাটো বহুত ভাল হ'ব। চ' আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে। চ' আজিৰ ভিডিঅ'টো বন্ধু বান্ধৱীসকল ইমানটোৱে আছিল। ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে ধন্যবাদ। জয় অসম।